হেল্ল' এণ্ড ৱেলকাম টু নিউ ব্লগ। আজি আমি আহিছোঁ শ্বিলং মেঘালয় চাইডে, কিন্তু আমি বেলেগ ৰাস্তা লৈ আহিছোঁ, খানাপাৰা হৈ যোৱা নাই। আমি আহিছোঁ ৰাণী হৈ কিনে মাইৰং হৈ যাম। আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে গড়চুকৰ পৰা লেফ্ট চাইডলৈ আহিব পাৰিব দীপৰ বিল হৈ। আৰু যদি আপোনালোকে ৰঙিয়া বা নলবাৰী বা মুকালমুৱা চাইডৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে ডিৰেক্টলি আহিব লাগিব শৰাইঘাট হৈ কিনে আপোনালোকে আজৰা ফালে আহি ৰাণীৰ ফালে আহিব লাগিব, একলেণ্ড পাৰ হৈ। ৰাস্তাৰ একো প্ৰব্লেম নাই, একদম চিধা ৰাস্তা, বঢ়িয়া ৰাস্তা দেখা পাই আছে, কিমান মজা ৰাস্তা। চ' এনজয়মেণ্ট হৈ আছে লুলুদা, মই আৰু লুলুদাৰ আম্মা আব্বা আহিছে, আংকাল আণ্টি। জাগা চাওক, পাহাৰৰ কিমান ওপৰত আছোঁ আৰু জাগাবোৰ একদম মজা হয়, টাৰ্ণিংছবোৰো মজা হয়। আহিলে খানা চানা লৈ আহিব, ফ্ৰেণ্ডছৰ লগত আহিব, ফেমিলিৰ লগত আহিব, মজা জাগা হয়। বাকী আগত দেখাই আছোঁ আৰু কি ৱাচিং। इश्क है यार, ऐसे तुम मिले हो, ऐसे तुम मिले हो, जैसे मिल रही हो इत्र से हवा। काफिराना सा है इश्क है यार, क्या है टकरा चुके हमसे मुसाफिर, यूं तो कहीं दिल ना लगाया। জাগা দেখালোঁ কিমান ওপৰত আছোঁ আমি। নৰ্থ ইষ্টত ইমান ভাল জেগা থকাৰ পিছতো বাহিৰত যোৱা মাথা মাৰি থাকোঁ। আমি আচলতে নৰ্থ ইষ্টৰ ইমান জেগা চাব পাৰোঁ, এক্সপ্ল'ৰ কৰা নাই, কিন্তু বাহিৰত যোৱা মাথা মাৰোঁ। গতিকে নৰ্থ ইষ্টত আহিব, ফুৰিব। এতিয়াৰ পৰা আকৌ টেক অফ কৰিম। ইমান সময় লুলুদা ড্ৰাইভাৰ আছিল, এতিয়া মই ড্ৰাইভাৰ। চ' লেটছ গো। আমি আহি ওপৰত এতিয়া ৰখিলোঁ, চাই ব্ৰেক। इश्क है यार, ऐसे तुम मिले हो, ऐसे तुम मिले हो, जैसे मिल रही हो इत्र से हवा। আমি এতিয়া মাইৰাঙৰ পৰা অলমষ্ট 25-20 কিলোমিটাৰমান দূৰত আছোঁ, কিন্তু ইঞ্জিন হিটৰ কাৰণে আমি অলপমান ৰখি যাই আছোঁ লাহে লাহে। বাকী ভিউ বহুত বেছি ভাল হয়। শ্বিলং নৰ্মেল খানাপাৰাৰ ৰাস্তাটোতকৈ এইটো ৰাস্তা মই বেছি প্ৰিফাৰ কৰিম এতিয়াৰ পৰা, কাৰণ ভিউ বহুত বেছি ভাল হয়। ন' ডাউট অলপ লম্বা হৈ যায় ৰাস্তাটো, কিন্তু ভিউ অলমষ্ট লাইক 20% অফ দাৰ্জিলিঙৰ নিচিনা। ওপৰত আহি আৰু মোটামুটি 15 কিলোমিটাৰ আছে মাইৰঙলৈকে। এটা জাগা এটা দেখা পাইছোঁ, ভিউ পইণ্ট। জাষ্ট ভিউটো চাওক আপোনালোকে। এতিয়া এইখিনি জেগা চাই কিনে আই মাষ্ট চে যে আপোনালোকে যদি শ্বিলং আহেও মাইৰং হৈয়ে আহিব, জাগা যদি চাব খুজিছে। এয়া চাওক মেঘ কি ধৰণে আহি আছে আমাৰ মাজেৰে। আমাৰ এতিয়া বেছি দূৰ নাই, আমি পামেই। বৰষুণ টিপ টিপকৈ আৰম্ভ হৈছে, ঠাণ্ডা লগা হৈছে পুৰা। ছাৰপ্ৰাইজিংলি গম পালোঁ আজি লুলুদাৰ বাৰ্থডেও বোলে। আংকুলে তাক কি গিফ্ট দিব? আংকুল তাক কেডবেৰী চকলেট এটা গিফ্ট কৰিব আজি আংকুলে। আমি মাইৰেং টাউনত সোমালোঁ। মাইৰেং টাউনৰ পৰা এতিয়া যাই আছোঁ শ্বিলংলৈকে। মাইৰেং টাউনত ইমান চাব লগা একো নাই, নৰ্মেল চিটি হয়। বাকী মেঘালয় আহিলে গাড়ী মডিফিকেশ্যন আপোনালোকে দেখা পাব। নামিলোঁ গাড়ীৰ পৰা। ইয়াতে আমি এতিয়া অলপমান পেট পূজা কৰিম। কি খাম দেখাই আছোঁ, জাগা চাওক আপোনালোকে। इश्क है यार, ऐसे तुम मिले हो, ऐसे तुम मिले हो, जैसे मिल रही हो इत्र से हवा। काफिराना सा है इश्क है यार, क्या है टकरा चुके हमसे मुसाफिर। খানা পিনা হৈ গ'ল, কণী খালোঁ, পোলাও খালোঁ। এতিয়া ডেজাৰ্টত খাই আছোঁ আম। ডেজাৰ্ট। চ' ইয়াৰ পৰা ৰওনা ল'ম। ইয়াৰ পৰা আমি যাম শ্বিলং। শ্বিলঙত মে বি এলিফেণ্ট ফলছ সোমাম। তাৰ পৰা ঘৰলৈ আগবাঢ়িম। লুলুদাৰ বাৰ্থডে পাৰ্টি খোৱা হ'ল ইয়াতে। এতিয়া আমি ইয়াৰ পৰা ওলাম শ্বিলংলৈকে। ৰাস্তাত যদি কিবা ভাল বস্তু দেখাম। काफिराना सा है इश्क है यार।
আহিছোঁ এলিফেণ্ট ফলছত অলপ আগত আহি কিনে ৰাইট চাইডে ঘূৰিব লাগে ইয়াতে পাৰ হেড 100 টকাকৈ পাৰ্কিং চাৰ্কিং টয়লেট চয়লেট ইনক্লুডেড তাতে গাড়ী পাৰ্কিং কৰিলোঁ ইয়াৰে ৱেডাৰ গুৱাহাটীতকৈতো বহুতেই ভাল মানে এটলিষ্ট ঠাণ্ডা বতাহ এটা আছে ঠাণ্ডা ভাইব এটা আছে গুৱাহাটীৰ নিচিনা গৰম নহয় ইমান চ' ৰ'দ পৰি আছে অলপ ছানগ্লাছ লগাই লওক গৰম চৰম নাই ইমান বতাহ মাৰি আছে অলপ অলপ এলিফেণ্ট ফলছত হয়তো ঠাণ্ডা বতাহ আহি আছে মেবি চ' লেটছ চি এলিফেণ্ট ফলছৰ এইখিনিত আপোনালোকৰ লোকেল মাৰ্কেটৰ নিচিনা আছে এই যেনেকৈ দাৰ্জিলিঙত দেখাইছিলোঁ সেনেকুৱা টাইপৰে ক'ব গ'লে ইউ কেন কল দিছ এজ আ মিনি দাৰ্জিলিং অলছো ৰাস্তা হওক বা জেগা হওক বা ৱেডাৰ হওক চ' দাৰ্জিলিঙৰ লাইক 30% মান পাই যাব আপোনালোকে ইয়াতে চ' ইয়াতে মাৰ্কেট এখন আছে মই দেখাই আছোঁ আপোনালোকৰ মাৰ্কেটটো আমি এতিয়া তলত নামি যাই আছোঁ এলিফেণ্ট ফলছৰ ইয়াৰে যোনটো বজাৰ হয় বজাৰত ইমান খাছ একো নাই এই আৰু কিচেন বেগ সেইবোৰ ইয়াৰে মেমৰিজ ল'ব পাৰে কিচেনত লিখা আছে আই লাভ শ্বিলং এনৰ চ' সেইবোৰে আৰু যদি আপোনালোকে ইয়াতে কিবা ল'ব খোজে শ্বিলঙৰ মেমৰিজ বা এলিফেণ্ট ফলছৰ ইউ কেন গ' ফৰ ইট বাকী ইয়াতে ড্ৰেছ ৰেণ্টত পায় সেইটো দেখাই দি আছোঁ মই এই ছোৱালীবোৰে যোনবোৰ ড্ৰেছ পিন্ধি আছে সেইবোৰ চব ৰেণ্টত লোৱা হয় দামটো মই নুসুধিলোঁ বাৰু কাৰণ ভিতৰত চব ছোৱালী সোমাই আছে চ' নালাগি যাবৰ কাৰণে বাট আপোনালোকে ইয়াতে ড্ৰেছ ৰেণ্টত লৈ কিনেও ফটো ল'ব পাৰে এইমাত্ৰ আপোনালোকক যোনটো ফলছ দেখালোঁ সেইটো আছিল ফাৰ্ষ্ট ফলছ মানে প্ৰথম পাৰ্টত ইয়াৰে তলত আৰু দুটা আছে আমি এতিয়া আৰু তলত যাম তলত যাই কিনে বাকী দুটা দেখাম 2 নম্বৰ ফলছটো পাম 2 নম্বৰ ফলছৰ ওচৰতে আছোঁ বহুতেই ধুনীয়া অঁ পুৰা তিনিটাই চাম আহিছোঁ এতিয়া 100 টকা দাম খাব লাগিব ভাই মোৰ কথাটো মই আৰু খোজকাঢ়ি তলত আহি পাইছোঁ 3 নম্বৰ ফলছত মোটামুটি 5 তলা বিল্ডিংমান তলত নামিলে যেনেকুৱা হয় সেনেকুৱা টাইপৰ হৈছে কিন্তু আপোনালোকে যদি এলিফেণ্ট ফলছত আহে প্ৰথম দুটা ফলছটো চাবই 3 নম্বৰ ফলছটো নোচোৱাকৈ নাযাব কাৰণ ইয়াতে আহি কিনে 3 নম্বৰটো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে আপোনালোকে একোৱেই চোৱা নাই কাৰণ প্ৰথম দুটা যিমান ধুনীয়া 3 নম্বৰটো তাতকৈ সেই দুটা মিলি যিমান ধুনীয়া তাতকৈ বহুত বেছি ধুনীয়া হৈছে গতিকে ইয়াতে আহিলে 3 নম্বৰটো চাই যাব इश्क है या ऐसे तुम मिले हो ऐसे तुम मिले हो जैसे So this is the third falls মজা আছিল পানীখিনিও বম ঠাণ্ডা মজা লাগিছে আপোনালোকে আহিলে জোতা চোতা খুলি কিনে তলত নামি যাব পাৰিব তাতে ৰছী এডাল বান্ধা আছে চিনেমেটিক শ্বটটো দেখা পাইছে চাগে লুলুতে জোতা চোতা খুলি নামি গৈছে পানীখিনি বহুত ঠাণ্ডা একদম মানে ৰিফ্ৰেছিং পানী হয় আৰু তো যদি আপোনালোকে ইয়াতে আহে 3 নম্বৰ ফলছটো নোচোৱাকৈ নাযাব যদি ডাইৰেক্ট শ্বিলং ছাইডে আহে তেতিয়াহ'লে বেলেগ এটা ৰাস্তা আছে মোৰ পিছফালে এইটো ৰাস্তা হ'ব আৰু যদি মাইৰং হৈ আহে তেতিয়াহ'লে সেইটো ৰাস্তাৰে আহিব লাগিব বা শ্বিলঙৰ ফালেদি ঘূৰি যাব লাগিব চ' কথা একেটাই কিন্তু মাইৰঙৰ ফালেদি আহিলে ওপৰৰ পৰা তললৈ অহা এটা বেলেগ মজা সেইটোৱে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই কিনে প্ৰস্থান কৰিম বাকী লুলো দে আৰে পানী কেনেকুৱা ঠাণ্ডা বঢ়িয়া পুৰা ৰিফ্ৰেছিং ন একদম খুবেই ঠাণ্ডা ভাল লাগে তলত নামাতে মজা লাগিছিল ওপৰত আহি কেনে লাগিছে এতিয়া বহুত কেলৰি বাৰ্ণ হৈ আছে তলত নামি যাওঁতে পুৰা জোচত নামি গৈছিলোঁ এতিয়া ওপৰত যাওঁতে ভাগৰ লাগি আছে অলপ ফাটি আছে কিন্তু এই কষ্টখিনি এই বিউটিৰ আগত একোৱে নহয় নে কি লুলুদা যিমানখিনি কষ্ট হৈছে উঠি অহাত এই জেগাখিনিয়ে চাব হৈছে তাৰে আগত একোৱে নহয় হয় প্ৰকৃতিৰ কোনটো সৌন্দৰ্য বাহিৰত ছুইজাৰলেণ্ডৰ ক'ৰবাত চাব যাওঁ আমাৰ নৰ্থ ইষ্টত আছে আমি এইবোৰ নাচাওঁ লুলুদা ভৰি বিষাইছে নে নাই ভৰি চুলি চব বিষাইছে মোৰ ওপৰত আহি ৰিফ্ৰেছমেণ্টৰ কাৰণে চানা ল'লোঁ ভাগৰ লাগিছে কামো লাগিছে লুডুদাৰটো ভৰি চুলি দাড়ি চব বিষাইছে চব বিষাইছে চব কিন্তু ৱৰ্থি হয় চাব যাব আজি লুডুদাৰ বাৰ্থডে আংকল আণ্টি সেই দোকানত চকলেট বিচাৰি আছে লুডুদাৰ দিবৰ কাৰণে মানে ইট শ্ব'জ ল'ৰা ছোৱালী যিমানে ডাঙৰ নহয় কিয় মাক বাপেকৰ কাৰণে সদায় সৰু এলিফেণ্ট ফলছ চোৱা হ'ল আমাৰ এতিয়া ইয়াৰ পৰা ওলাম ইয়াৰ পৰা ওলাই চাগে ঘৰ যাম নে ক'ত যাওঁ চাই লওঁ দিছ ইজ দ্য এণ্ডিং অফ দ্য ব্লগটো খতম কৰিম এতিয়া আমি আহি
উমিয়াম লেকৰ ওচৰত আহি পাইছোঁ মোৰ পিছফালে আছে উমিয়াম লেক ওপৰৰ দুটা ভিউ পইণ্ট এৰি আহিছোঁ তলত আহিছোঁ ইয়াতে লাষ্ট ঠাণ্ডা বতাহ খাম খাই কিনে গুৱাহাটী যাম আকৌ সেই গৰম ধুনীয়া গৰম জেগা য'ত এ চি চলাব লগা হয় তাতে যাম গতিকে আজিৰ এক্সপিৰিয়েঞ্চ খুবেই ভাল আছিল এলিফেণ্ট ফল অহা নাছিলোঁ আহিলোঁ চাই ভাল লাগিল এটা বস্তু মনত ৰাখিব এলিফেণ্ট ফলছত আহিলে 3 নম্বৰ ৱাটাৰফলটো চাবই আৰু এলিফেণ্ট ফলছত আহিলে শ্বিলঙৰ ফালৰ পৰা আহিলে যোনটো মানে খানাপাৰা ফালৰ পৰা যদি শ্বিলং আহে যোনটো চাইডেদি যায় সেইটো চাইডেদি নোসোমাব উল্টা চাইডেদি সোমাব তেতিয়া 3টা ৱাটাৰফল দেখা পাব নহ'লে মাত্ৰ এটাই দেখা পাব তাকো দূৰৰ পৰা ইমান মজা ল'ব নোৱাৰিব আপোনালোকে ঠিক আছে মাইৰাঙৰ ফালৰ পৰা আহিলে যোনটো ৱাটাৰফল আহে বা শ্বিলঙৰ ফালৰ পৰা আহিলে নেক্সট এণ্ট্ৰিটো সোমাব 2 নম্বৰ এণ্ট্ৰিটো সোমাব বাকী এক্সজষ্টেড হয় অলপমান গাড়ী চলাই চলাই ভাগৰ লাগিছে আংকাল আণ্টিও ভালে লাগিল আহি কিনে আংকাল আণ্টিৰ লগত ফাৰ্ষ্ট টাইম আহিলোঁ আজি ইয়াতে চাগে কিবা খানা বনাই আছে চ' দিছ ইজ দ্য এণ্ড অফ দ্য ব্লগ বাই বাই টেক কেয়াৰ কিপ ৱাচিং